ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 এই বিশ্বব্যাপী ক্ৰিকেট প্ৰতিযোগিতাখনৰ পৰা বহুকেইটা ভাল দল বাহিৰ হৈছে, যাৰ বাবে অনুৰাগীসকলে এটা ডাঙৰ দুখ পাইছে। এটা দলে বাহিৰ হৈ আহি বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰিলে। কোৱালিফাই খেল চলি আছে, ইয়াৰ দুটা দলে মূল প্ৰতিযোগিতাখনৰ বাবে যোগ্যতা অৰ্জন কৰিব। এটা দল হৈছে শ্ৰীলংকা, যিয়ে বিশ্বকাপৰ টিকট লাভ কৰিছে। দ্বিতীয়টো দল হৈছে নেদাৰলেণ্ড, যি বিশ্বকাপৰ বাবে কোৱালিফাই কৰিছে। জিম্বাবুৱেত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ উদ্যোগত বিশ্বকাপৰ কোৱালিফায়াৰ আয়োজন কৰা হৈছে। ইফালে ৱেষ্ট ইণ্ডিজ বাহিৰ হৈ বিশ্ব ক্ৰিকেটত আলোড়নৰ সৃষ্টি কৰে। এবাৰৰ বিশ্ব চেম্পিয়ন ৱেষ্ট ইণ্ডিজে এইবাৰ বিশ্বকাপ খেলিব নোৱাৰিব বুলি কোনেও বিশ্বাস কৰিব পৰা নাই। এই ICCৰ প্ৰতিযোগিতাখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হ'ল যে ৱেষ্ট ইণ্ডিজে ইয়াৰ অংশ নহ'ব। 5 অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া এই প্ৰতিযোগিতাখনৰ মেচ 10টা ভিন্ন স্থানত অনুষ্ঠিত হ'ব। 2011 চনত বিশ্বকাপ আয়োজন কৰাৰ সময়ত ভাৰতে জয়ী হোৱাৰ বাবে ভাৰতে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিব।